তো হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে ADR 2.0 অহা 10 নৱেম্বৰৰ পৰা মুকলি কৰা হ'ব। ADR 2.0ত গ্ৰেড 3ত কিমান পোষ্ট থাকিব, গ্ৰেড 4ত কিমান পোষ্ট থাকিব, সকলোখিনি মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পদৰ সংখ্যা থাকিব 12,600টা। আৰু গ্ৰেড 3 কেটেগৰী 1 টোটেল পোষ্ট থাকিব 4,055টা। ইয়াৰ পোষ্টকেইটাৰ নাম হৈছে একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট, LDA, ষ্টেনোগ্ৰাফাৰ, এক্সেট্ৰা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব, মিনিমাম 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু গ্ৰেড 3 কেটেগৰী 2 পোষ্টকেইটা হৈছে ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফ'ৰমেন, ছেকশ্যন এছিষ্টেণ্ট, ছ'ল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ, এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ, এক্সেট্ৰা। ইয়াত টোটেল পোষ্ট থাকিব 3127টা। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকক HS পাছ, আৰু কিছুমান পদৰ বাবে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা HS পাছ কৰা হ'ব লাগিব। আৰু গ্ৰেড 3 কেটেগৰী 3 পোষ্টটো হৈছে ড্ৰাইভাৰ, পোষ্ট থাকিব টোটেল 418টা। ইয়াত আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব SSLC পাছৰ ইকুইভেলেণ্ট উইথ LMB ড্ৰাইভিং লাইচেঞ্চ। ঠিক তেনেদৰে গ্ৰেড 4ৰ ক্ষেত্ৰতো ক্লাছ 8 পাছৰ বাবে 1950টা পোষ্ট, SSLC পাছসকলৰ বাবে 1060টা পোষ্ট, SSLC উইথ ITI সকলৰ বাবে 1990টা পোষ্ট। আৰু এই গ্ৰেড 4ৰ পোষ্টখিনি এপ্লাইৰ বাবে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব HS পাছ। গতিকে ফ্ৰেণ্ডছ, এইবাৰ যোৱাবাৰতকৈ পদৰ সংখ্যা যথেষ্ট কম, গতিকে কম্পিটিশ্যনো বহুত টাফ হ'ব। গতিকে আপোনালোকে সকলোৱে ভালদৰে ঘৰত অধ্যয়ন কৰক। আৰু আপোনালোকক এই পদখিনিৰ বাবে এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই পদখিনিৰ বাবে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে OBC MOBC বাবে 3 বছৰ, SC ST সকলৰ বাবে 5 বছৰ, এক্স ছাৰ্ভিচমেনসকলৰ বাবে 2 বছৰ, PWD সকলৰ বাবে 10 বছৰ। আৰু ইয়াত আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে এইবাৰ। সেইটো বহুত ভাল কৰিছে এইবাৰ চৰকাৰে, কাৰণ যোৱাবাৰ বহুত এপ্লিকেশ্যন ফিজ দিব লগা হৈছিলে। আপোনালোকে এই পদখিনিৰ বাবে 10 নৱেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ' আপডেট আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে পাব পাৰে। ধন্যবাদ।